তারিখে আমার স্বাভিমান সততি গামোচা মানে উত্তোলন কৰি আছে আমাৰ ফটোকম নাটকি ছাত্ৰসকলৰ উপসভাপতি অতুলা ডাঙৰীয়া আৰু আমাৰ আৰু এনেকৈ আমাৰ শহীদক শহীদ অৰ্পণ কৰি আছে আমাৰ ফটোকম নাটকি ছাত্ৰসকলৰ অলপ বেছিকৈ দে আজি আগবছৰ অতিক্ৰম কৰিব আৰু এনেকৈ Our demand legal demand. Our demand legal demand. The Clapton Council, the man like it boy. The Clapton Council, the man like it boy. Vidyalayar Canal Zoo. Vidyalayar Canal Zoo. Jag jagise. Not jogi jagise. Not jogi jagise. In Club Jindabad. In Club Jindabad. Jag jagise. আচ্ছা দিছুল্লো আনাই ললাই দিছুল্লো কানাই আমি ধন্যবাদ জ্ঞাপন কৰিছো এগৰাকী বিশিষ্ট ব্যক্তি তেখেত পূৰ্ণ সহযোগিতাৰে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতসকলৰ কাৰণে এই অনুষ্ঠান
হয়, সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ যি অষ্টম সংখ্যক প্ৰতিষ্ঠা দিৱস এইবেলি আমাৰ গুৱাহাটী মহানগৰীৰ দিছপুৰৰ যি লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত এনেকৈ আয়োজন কৰা হৈছে, অনুষ্ঠিত কৰা হৈছিল এদিনীয়াকৈ। আৰু এতিয়া সময় একেবাৰে শেষৰ যি কাৰ্যসূচী আমাৰ বন্তি প্ৰজ্বলনেৰে আজি এই সভা আমাৰ সামৰণি কৰিব। গতিকে এনেকৈ বন্তি প্ৰজ্বলনৰ কাৰণে ৰেডি হৈছে আমাৰ সদৌ অসম নাট্যগীত ছাত্ৰ সন্থাৰ উপকাংক্ষী আমাৰ মুৰলীধৰ মেধি ডাঙৰীয়া বঙাইগাঁৱৰ পৰা আহিছে, আৰু লগত আছে আমাৰ উদয়ন কুমাৰ গগৈ ডাঙৰীয়া আৰু আমাৰ বিভিন্ন ছাত্ৰ সংগঠনৰ নেতাসকল আছে। এতিয়া আমাৰ বন্তি প্ৰজ্বলনৰ সময়। আই মাতৃসকলক অনুৰোধ কৰিম, যেতিয়া আমাৰ বন্তি প্ৰজ্বলন কৰা হ'ব, প্ৰজ্বলন কৰি দিব, তেতিয়া চবে ডাঙৰকৈ উৰুলি হ'ব লাগিব, ঠিক আছে? আৰু এনেকৈ আমাৰ আজিৰ যি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমাৰ গুৱাহাটী মহানগৰীৰ যি দিছপুৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত এনেকৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছিল ধুনীয়াকৈ। আৰু একেবাৰে শেষৰ যি কাৰ্যসূচী আছিল, তেনেকৈ আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী তেনেকৈ বন্তি প্ৰজ্বলন কৰা হৈ গ'ল। আৰু এই বন্তি প্ৰজ্বলনৰ পিছতেই আজি আমাৰ অনুষ্ঠানখন সামৰণি কৰিম। জয় জয় গুৰু গোৰখনাথ জি কি জয়, জয় জয় গুৰু গোৰখনাথ জি কি জয়, জয় জয় গুৰু গোৰখনাথ জি কি জয়, হৰ মহাদেৱ, হৰ মহাদেৱ, হৰ মহাদেৱ। সাধনা জিন্দাবাদ, সাধনা জিন্দাবাদ, সাধনা জিন্দাবাদ, জিন্দাবাদ। রাজ্যগী জাগিছে, রাজ্যগী জাগিছে, এই জুই জ্বলি আমি ৰখি আছিলো, আসন দি আছিলো, বাহিৰত ৰখি আছিলো। ফোন কৰিলে তেতিয়া জুই